হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নয়না ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইযোৰমান হাতে বোৱা মেখেলা চাদৰ। গতিকে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই আপোনালোকক দেখুওৱা ফাৰ্ষ্ট কাপোৰযোৰ নীলা কালাৰ আছে, আৰু নীলা কালাৰত এয়া অলপ আগতে মই আপোনালোকক আঁচলটো দেখুৱাইছোঁ চাদৰখনৰ কেনেকুৱা। আৰু এয়া চাদৰখনৰ মাজভাগত এনেদৰে চাদৰৰ গোটেই গাতে চাদৰখনৰ এনেদৰে গল্ডেন কালাৰৰ সূতাৰে বুটা কৰি দিয়া আছে। এয়া আঁচলটো আৰু এয়া মাজভাগ, আৰু চাদৰখনৰ একদম মাজত দেখুৱাই দিছোঁ মই আপোনালোকক। এয়া মাজভাগত এনেদৰে বৰফি ডিজাইনেৰে গল্ডেন কালাৰেৰে বুটা কৰি দিয়া আছে। মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। এয়া এনেদৰে বুটা কৰি বৰফি ডিজাইন দিয়া আছে। যিহেতু কাপোৰযোৰ নীলা কালাৰ, সেয়েহে গল্ডেন কালাৰৰ সূতাৰে ইয়াত বুটা কৰি দেখিবলৈ খুবেই ধুনীয়া হৈছে। আৰু আপোনালোকে জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিলে। মই আপোনালোকক ইয়াৰ মেখেলাখন দেখুৱাই দি আছোঁ অলপ পিছত। এয়া চাদৰখনৰ পটিটো, ইয়াৰ মেখেলাখনতো তেনেকুৱাই পাহাৰ ডিজাইনত তলৰখিনি পাহাৰ ডিজাইন দিয়া আছে। এয়া গল্ডেন কালাৰ সূতাৰে পাহাৰ ডিজাইন কৰি দিয়া আছে এনেদৰে বুটা কৰি। এয়া আৰু ঠিক তেনেদৰে ইয়াতো বুটা কৰা আছে। এয়া এনেদৰে দিয়া আছে। এতিয়া মই আপোনালোকক দেখুৱাব লোৱা নেক্সট কাপোৰযোৰ হ'ল এইযোৰ কাপোৰ হ'ল হালধীয়া কালাৰ, আৰু এইখন চাদৰখন হালধীয়া কাপোৰযোৰে, আৰু চাদৰখনত গোলপীয়া, কলা আৰু ৰঙাৰে বুটা দিয়া আছে। মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাদৰখনৰ আঁচলটো, এয়া মই আপোনালোকক ভালদৰে মেলি মাথন দেখুৱাই দি আছোঁ চাদৰখন দেখিবলৈনো কেনেকুৱা। আৰু এই চাদৰখনতো মাজত এনেদৰে গোটেই চাদৰখনৰ গাতে এনেদৰে গোলপীয়া, কলা, ৰঙা সূতাৰে গোটেই চাদৰখনত ফুল দিয়া আছে মাজত, গোটেই গাটোতে চাদৰখনৰ। এয়া আৰু ইয়াৰ পটিটো এনেকুৱা ধৰণৰ। এয়া চাদৰখন দেখিবলৈ কেনেকুৱা, আৰু এইযোৰ কাপোৰযোৰ আপোনালোক কেনেকুৱা লাগিছে ক'বচোন। আৰু ইয়াৰে এইখন মেখেলাখন, এয়া ঠিক তেনেদৰে মেখেলাখনতো কাম কৰা আছে, আৰু এয়া পালক দিয়া গৈছে। এয়া দেখিছে আপোনালোকে। আৰু এইযোৰ কাপোৰ দেখিবলৈনো কেনেকুৱা বা আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া মই মেলি ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক মেখেলাখন। আৰু নেক্সট কাপোৰযোৰ হ'ল এইযোৰ আপোনালোকৰ চাই কালাৰৰ কাপোৰ, আৰু এইযোৰত মগৰ দিয়া আছে, আৰু ইয়াৰ আঁচলটো খুব কম ফুল দিয়া আছে। আৰু ইয়াত আপোনালোকৰ এয়া আৰু ইয়াতো পালক দিয়া আছে, আৰু এনেদৰে ইয়াৰ পাৰি দিয়া আছে, ইয়াৰ পাৰিটোত ফুল দিয়া নাই, আৰু ইয়াৰ মাজভাগখিনি উকা কৰি ৰখা হৈছে। এয়া হ'লেও এইযোৰ কাপোৰ দেখিবলৈ খুবেই ধুনীয়া হয়। আৰু ইয়াৰ মই মেখেলাখন আপোনালোকক মেখেলাখন দেখুৱাই দিছোঁ। মেখেলাখনত ঠিক তেনেদৰে ইয়াত এনেকৈ ফুল দিয়া হৈছে তলৰখিনিত, আৰু ওপৰৰখিনি উকা কৰি ৰখা হৈছে। এয়া মই আপোনালোকক মেলি দেখুৱাই দিছোঁ ভালদৰে। ইয়াৰ পিছত আপোনালোকক দেখুৱাব লোৱা মই নেক্সট কাপোৰযোৰ হ'ল এয়া এই কাপোৰযোৰ চাফ কালাৰ হয়, আৰু ইয়াত চাদৰ আঁচলটো এইটো মই দেখুৱাই দি আছোঁ আপোনালোকক। এয়া চাদৰ আঁচলটো, আৰু ইয়াতো চাদৰ আঁচল এনেদৰে বুটা দিয়া আছে সৰু সৰু, ৰঙা আৰু হালধীয়া, সেউজীয়া, কলা এই চাৰিটা কালাৰ বুটা দিয়া আছে।
আৰু পালক দিয়া আছে তলত। এয়া মই দেখুৱাই দিছোঁ আপোনাক খুলি চাদৰখন ভালকৈ। এয়া চাদৰ এইটো আঁচল। এয়া আৰু এই চাদৰখনৰ গাত মাজত এনেদৰে সৰু সৰু বুটা দিয়া আছে গোটেই চাদৰখনতে। এনেদৰে গোটেই চাদৰখনতে দিয়া আছে। এইটো ৰঙা কালাৰ হয় আৰু এইটো হালধীয়া, নেক্সট আপোনাৰ এইটো কলা কালাৰ দি গোটেই চাদৰখন এনেদৰে বুটা দিয়া আছে সৰু সৰু। আৰু এইযোৰ কাপোৰ খুবেই ধুনীয়া হয় দেখিবলৈ। গতিকে ইয়াৰ পিছত ইয়াৰ মেখেলা এইখন। এয়া মেখেলাখনতো ঠিক তেনেদৰে দিয়া আছে। গোটেই মেখেলাখনতে সৰু সৰু বুটা দিয়া আছে ওপৰৰখিনি আৰু তলৰখিনি এনেদৰে দিয়া আছে। এয়া ইয়াৰ পিছত মই আপোনালোকক দেখুৱাব লোৱা নেক্সট কাপোৰযোৰ হয় এইযোৰ। ৰঙা কালাৰত আছে এইযোৰ আৰু ইয়াৰ চাদৰখনৰ আঁচলটো দেখিবলৈ খুবেই ধুনীয়া হয়। মই দেখুৱাই দি আছোঁ আপোনালোকক চাদৰখন কেনেকুৱা। এয়া চাদৰখনৰ আঁচলটো আৰু ইয়াত বহুতো সৰু সৰু বুটাৰ কাম কৰা হৈছে। দেখিবলৈ খুবেই ধুনীয়া হয় চাদৰখন। আৰু ইয়াৰ যিটো পাৰি হয় পাৰিটোলৈকে ফুলৰ কাম কৰা হৈছে, দেখুৱাই দিছোঁ। এয়া সৰু সৰু কলহ দিয়া হৈছে, তাৰ মাজে মাজে বুটাৰ কাম কৰা আছে। আৰু চাদৰখনৰ গোটেই গাটোতে মাজত এনেদৰে সৰু সৰু কলহৰ কাম কৰা হৈছে। ইয়াত সৰু সৰু কলহ দিয়া হৈছে, বুটা সৰু সৰু কলহৰ কাম কৰা দিয়া আছে। দেখিবলৈ খুবেই ধুনীয়া হয় কাপোৰযোৰ। মই ভালদৰে আপোনালোকক দেখুৱাই দি আছোঁ। এয়া দেখিছে আপোনালোকে। এয়া ইয়াৰ গোটেই আঁচলটো মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া দেখিছে নহয় আপোনালোকে, দেখিবলৈ খুবেই ধুনীয়া হয় কাপোৰযোৰ। গতিকে আপোনালোকৰো কেনেকুৱা লাগিল কাপোৰযোৰ জনাবচোন কমেণ্ট কৰি। আৰু যিহেতু এই কাপোৰযোৰ ৰঙা কালাৰৰ হয়, গতিকে ইয়াত আপোনাৰ সেউজীয়া, ক'লা, হালধীয়া আৰু বগা কালাৰৰ সূতাৰে ইয়াত বুটা কৰা আছে আৰু মাজত সৰু সৰু পখিলা দিয়া আছে। আৰু এয়াই এই কাপোৰযোৰৰ এইখন মেখেলাখন। এয়া মেখেলাখনতো ঠিক তেনেদৰে কাম কৰা আছে। সৰু সৰু তলৰখিনিত তেনেদৰে আঁচলটোৰ দৰে দিয়া আছে চাদৰৰ, আৰু ওপৰত সৰু সৰু বুটা দিয়া আছে। এয়া মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ। এয়া দেখিছে নহয় আপোনালোকে, মেখেলাখন মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া এনেকুৱা হয় দেখিবলৈ। এয়া সৰু সৰু পখিলা দিয়া আছে, আপোনালোকে দেখিছে ন। এয়া আৰু মাজে মাজে কলহ দিয়া আছে সৰু সৰু। দেখিবলৈ খুবেই ধুনীয়া। এয়া পখিলাটো, এইটো সৰু বুটা দিছে মাজত আৰু এইটো কলহ দিয়া গৈছে। গতিকে আপোনালোকে কাপোৰ কেইযোৰনো দেখিবলৈ কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব।